আজি পুৰা একদম বিহুৰ সাজযোৰ পিন্ধি গোটেই ঘূৰি আছো দিল্লী। এতিয়া ফাইনেলি পাই গ'লোহি ইণ্ডিয়া গেট। বহুত দূৰ ভিতৰলৈকে সোমাই আহিব লাগে জানেনে? গেটটো আহিয়ে নাই, এতিয়ালৈকে গেটটো আহি নাই। ইমান দূৰ খোজকাঢ়ি আহি আছো নহয়, বাবৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ৰঞ্জুমনি আপোনালোকৰ একদম দিল্লীৰ লাল কিল্লাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এয়া দেখিবলৈ পাইছে আৰু যোৱাটো ব্লগত আপোনালোকক লটাছ টেম্পললৈকে দেখুৱালোঁ। এতিয়া আহিছোঁ লাল কিল্লা আৰু দীঘল হৈ যাব বুলি ভিডিঅ'টো তাতে এণ্ড কৰিছিলোঁ। চ' এতিয়া ব'লক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো একচুৱেলি দুদিনমানৰ আগৰে হয়, মোৰ দিওঁতে অলপ পলম হৈছে বাৰু। যি কি নহওক, এতিয়া টিকেট কাটি মেলি ল'লোঁ দুয়োজনে আৰু তাৰপিছত ভাবিছোঁ পানী খাই লওঁ বুলি। পানীটোতো মেইন নহয় জানো, আৰু এইকেইদিনটো যিহে গৰম পৰিছে। আৰু এতিয়া আমি দুয়োজনে এয়া পানী খাই মেলি ল'লোঁ আৰু দোকানখনলৈ লক্ষ্য কৰকচোন। ভিতৰত যিহেতু দোকান পোহাৰ একো দিব নোৱাৰে, মানুহজনে এটা টেকনিক কৰিছে আৰু বাহিৰৰ ৱালৰ ফালৰ পৰাই এয়া দোকানখন দিছে তেওঁ। আৰু আজি পুৰা একদম বিহুৰ সাজযোৰ পিন্ধি গোটেই ঘূৰি আছোঁ দিল্লী। ভাল লাগিছে, খুব ভাল লাগিছে আৰু গোটেইখন খালী মানুহে চাই আছে, ভালো লাগিছে। বহুত দূৰ ভিতৰলৈকে সোমাই আহিব লাগে জানেনে? গেটটো আহিয়ে নাই, এতিয়ালৈকে গেটটো আহি নাই। ইমান দূৰ খোজকাঢ়ি আহি আছোঁ নহয়, বাবৰে। নাচি মেলি শেষ, এতিয়া ঘূৰিছোঁ। অসমৰ নেকি? ইয়াতে এতিয়া স্কেনাৰ হ'ব, স্কেন কৰিব। এয়া এতিয়া আমি দুয়োজনে ভিতৰলৈ বুলি সোমাই গৈ আছোঁ আৰু আপোনালোককো যিমানকণ পাৰোঁ দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম, যিকণ পাৰোঁ আৰু। এয়া ভিতৰত সোমাই দেখিলোঁ একদম বিভিন্ন ধৰণৰ ষ্টলসমূহ ইয়াতে আছে আৰু খুব ধুনীয়া লাগিছে ভিতৰটো। ইয়াত দেখিবলৈ পাইছে আৰু গোটেই একদম সৰুকৈ বুলিয়ে নকওঁ, অকণমান ডাঙৰকৈ এখন বজাৰো আছে ইয়াৰ ভিতৰতে। এয়া চাওকচোন, যিকোনো বস্তু আপোনালোকে ইয়াতে ক্ৰয় কৰিব পাৰিব যদি পচন্দৰ বস্তু পায়। আৰু চাওকচোন, এয়া মোৰ মৰমৰ সাজযোৰ যেতিয়া দেখি একপি ফটো বা চেলফি উঠিবলৈ আহে, মনটো কিমান বেছি ভাল লাগে, নিজকে মানে গৌৰৱ অনুভৱ কৰোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ ইয়াতে চাই মেলি ল'লোঁ আৰু এতিয়া বাহিৰলৈ বুলি ওলাই দিলোঁ আৰু অকণমান আপোনালোককো বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। আৰু চাওকচোন কি ধুনীয়া লাগে নহয় বাহিৰখনো চাই। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিম। এতিয়া আমি লালকিল্লাৰ পৰা ওলাই আহিলোঁ আৰু এইফালে মেলাও লাগি আছে চাওকচোন ছাইডত। এয়া আমি এতিয়া যাম ইণ্ডিয়া গেট, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া ফাইনেলি পাই গ'লোহি ইণ্ডিয়া গেট। যোৱাটো ব্লগত আপোনালোকক ৰাতিৰ ভিউটো দেখুৱাইছিলোঁ সন্ধিয়াৰ, আৰু এতিয়া আজি অকণমান, এতিয়াও এন্ধাৰে হ'বলৈ হৈছে আৰু অকণমান পোহৰ হৈ আছে। আপোনালোকক এতিয়া অকণমান ভিউটো দেখুৱাই দিছোঁ দেই। ইমানেই মানুহ নহয় চাৰিওফালে। সেয়ে চাওক, ইয়াত আহি পোৱাৰ পিছতে চাওকচোন, এটা একদম খুব ধুনীয়া শান্তিময় পৰিৱেশ আৰু বহুত ভিৰ ইয়াতে। এতিয়া আপোনালোকক নাইট ভিউটো মই যোৱাটো ব্লগত দেখুৱালোঁ, এতিয়াও সন্ধিয়াই হৈছেগৈ প্ৰায়। আৰু ইয়াতো আহি দেখিবলৈ পাইছে মোৰ মৰমৰ সাজযোৰ দেখি অসমৰ হয় বুলি গম পাই একপি চেলফি বা ফটো উঠিবলৈ সকলোৱে আগ্ৰহ আৰু খুব সঁচাকৈ নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। ভাল লাগে যেতিয়া আমাৰ মৰমৰ সাজযোৰ দেখি কোনোবাই ফটো একপি বা চেলফি এখন উঠোঁ বুলি যেতিয়া আহে নহয়, খুব বেছিয়ে ভাল লাগে। আৰু এই মানুহগৰাকীলৈ লক্ষ্য কৰকচোন, মোৰ লগত ফটো উঠিলে, চেলফি উঠিলে আৰু শেষত মোৰ এই মৰমৰ জাপিটো লৈ একদম তেওঁ কিবা কিবি প'ষ্ট দি আছে। ইয়াত দেখিবলৈ পাইছে নহয়, সঁচাকৈ খুব বেছিয়ে ভাল লাগিলে। ইয়াতে বাহিৰলৈ ওলাই দেখিলোঁ একদম ফুচকা, আৰু ফুচকা নোখোৱাকৈতো থাকিব নোৱাৰোঁ। তাতে দিল্লীৰ ফুচকা অকণমান হ'লেও টেষ্ট কৰিব লাগিব নহয় জানো। আৰু ভালেই লাগিছে বাৰু, খাই বেয়া লগা নাই। কিন্তু মোৰ অসমৰ ফুচকাটো বেছিয়ে ভাল লাগে, আমাৰ তেজপুৰৰ ফুচকাটো। চ' তথাপিও এইটো টেষ্ট বেয়া নহয় বাৰু। একদম এতিয়া আহি মেলি ৰুম পালোহি। যেনে তেনে বহুত ভাগৰ লাগিছে, দিনটো একদম পূৰা বহুত ঘূৰিলোঁ, আপোনালোকেতো গমেই পাইছে ব্লগত। আৰু এতিয়া এপাক ফ্ৰেছ হৈ মেলি আকৌ ওলাই যাম বাৰু, যিহেতু সময় হাতত বহুত কম। ৰেষ্ট লৈ থাকিলেওতো নহ'ব, যিহেতু ফুৰিবলৈ আহিছোঁ ন। তো সেইকাৰণে ওচৰৰ এইফালে ইয়াত মাৰ্কেট আছে কাষতে, মাৰ্কেটত অকণমান ওলাই যাম, অকণমান ফ্ৰেছ হৈ মেলি লওঁ বাৰু, আৰু তাৰপিছত ওলাই যাম। এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ, কাৰণ বহুত দীঘলীয়া হৈ যাবগৈ। এইফালে মানুহজন ৰখি আছে। কেনেকুৱা লাগিলে ঘূৰি? মজা লাগিছে, কিন্তু ভাগৰ তামাম, গৰমো বহুত। এতিয়া ইমান গৰম দিলে, গৰমৰ কথাটো ক'বই নালাগে, আপোনালোকেতো গমেই পায় আৰু দিল্লীৰ গৰমটো কেনেকুৱা। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে শেষ কৰি দিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ তেন্তে, বাই বাই।